এয়া আজি ৰাতিপুৱা কামলীয়া লাগিছে এজন এতিয়া ৰাতিপুৱা 10টা বাজিলে এতিয়া আমি ভাত দিবলৈ যাম মানে মোৰ আজি হাজবেণ্ড নলবাৰী গৈছে সো মই লৈ যাম এনেকৈ মানে আচাৰ দিছোঁ বটা দিছোঁ ভাজি দিছোঁ তৰকাৰী দিছোঁ আৰু তৰকাৰীখন এতিয়া এনেকৈ আবেতা ভাত লৈ গৈ আছোঁ দেই বটলটো সি ল'লে এতিয়া ভাতখিনি মই লৈছোঁ আজি এজনে মানুহ যে এইটো কাৰণে প্ৰব্লেম নহয় চাওক আমি ৰাস্তাত গৈ আছোঁ কিমান দূৰ যাব লাগিব এনেকৈ গৈ আছোঁ ৰ'দ দিছে যে অকণমান সেইটো কাৰণে মূৰত এনেকৈ উৰণিখন উৰি লৈছোঁ আৰু বোকা পানী পাবলৈ দেৰি আছে পুখুৰীত মাৰি পুখুৰীত বোলে ডুব মাৰি আহিব মোৰ যে ভয় লাগে পুখুৰীত নামিব দেই ইমান দ আছে পুখুৰীটো ঠিক আছে কৰিম দিয়া এতিয়া আমি গৈ আছোঁ পথাৰ পাবলৈ অকণমান দেৰি আছে তাৰ আগত এটা মন্দিৰ পাম আপোনালোকক দেখাম হা এইটো আগৰ মন্দিৰটো আৰু সেইটো নতুনকৈ বনাইছে সেইটো মন্দিৰ কেইডালমান গছ আছে একেবাৰে ইমান ধুনীয়া গছ ইয়াতে ওচৰৰ মানুহ কিছুমানে নহয় আহি জিৰণি লৈ থাকে জিৰণি চৰা হয় গাঁৱৰ ডেকা কেইজনমান এনেকৈ বহি আছে দেই এনেকৈ পুখুৰীত ধুনীয়াকৈ বহি জিৰণি চৰাত জিৰণি লৈছে তাৰ লগত মোৰ পোৱালিটো জইন কৰিলে অলপ কি কৰিছা ইয়াতে ছোৱালী জোকাই আছা নেকি ছোৱালী জোকাই আছা বান কি মিচিকিয়া হাঁহি নাচাই কিয় কি মিচিকিয়া হাঁহি পলালে কেইটা
এয়া ভাত পানী খোৱালো এতিয়া গৰুৰ ওচৰলৈ যাব ওলাইছোঁ সেইজনী আমাৰ গৰু আমাৰ হামাজনী সেইজনী দূৰত দেখিছে মই পুখুৰীত গা ধুই যাম বুলি এতিয়া ডাইৰেক্ট যতে পুখুৰীতে গা ধুই যাম মই বলা 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 তাতে পথাৰত ভাত দিব আনিব লাগে কিমান কষ্ট হয়নে আজি আহি চাই গম পালো ইমান কষ্ট হয় বাপৰে কষ্টৰ সীমা নাই আৰু লুটুৰ পুটুৰ হৈ গলো এতিয়া আৰু ঘৰত গৈ গাড়ী লাগিব মোবাইলটো কৰি যাব শুনিছো পঢ়াবোৰে ধুনীয়া ল'ৰাটোৰ কিনো হ'ল ধুনীয়া হাঁহিটো কিনি গ'ল গধূলি গধূলি গিলাচত টুপি শুনিছো সিও ইন্দ্ৰ হ'ল ঐ পঢ়া ভাল ল'ৰাটোৰ কিনো হ'ল শুনিছো পঢ়াবোৰে গ'ল চিন্তা কৰি জতা ধাৰি জীৱ হ'ল ঐ উলত পালত গোটেই দেখোন কি হেনো পালে এই গৰম গৰম কথাৰ বতাহ ঘনাই বলিলে আমাৰ গাঁৱৰ মানুহৰ গাত কৃষ্ণ হেনো লম্ভিলে ঐ আমাৰ গাঁৱৰ মানুহৰ গাত কৃষ্ণ হেনো লম্ভিলে দেখিছে কিহেদি ভাত খাইছে ইমান আইটেম ঘৰত থাকিলেও মানুহ ইমান আইটেম দি নাখায় কিজানি মই দেখাব নহ'ল অলপ দেৰিকৈ আহি পালোঁ যে এনেকৈ আমাৰ পথাৰৰ ৰোৱনী দাৱনী এই চব পুখুৰীৰ পাৰত পূৰা একদম বতাহ খাই খাই ভাত খাই আছে দেখিছে কিমান আৰাম পূৰা এচিৰ বতাহ খাই আছে এচিৰ বতাহ সেই ওচৰত ডাঙৰ ডাঙৰ গছৰ ছায়া এই চব পথাৰ এনেকৈ আৰাম লৈ লৈ ভাত খাই আছে আৰু নে কি হে এই গৰম গৰম কথাৰ বতাহ ঘনাই বলিলে আমাৰ গাঁৱৰ মানুহৰ গাত কৃষ্ণ হেনো লম্ভিলে ঐ আমাৰ গাঁৱৰ মানুহৰ গাত কৃষ্ণ হেনো লম্ভিলে ধুনীয়া ল'ৰাটোৰ কিনো হ'ল ধুনীয়া হাঁহিটো কিনি গ'ল পঢ়াত ভাল ল'ৰাটোৰ কিনো হ'ল শুনিছো পঢ়াবোৰে গ'ল আজি ইয়াতে আমি ভিডিঅ'টো এণ্ড কৰিলোঁ খোৱা লোৱা দেখালোঁ পথাৰত যোৱা দেখালোঁ পথাৰত বোকা খচি কেনেকৈ যায় সেই চব দেখালোঁ ক্ষীণ মানুহ হ'লেও বহুত কাম কৰিব জানে আপোনালোকক ক্ষীণ মানুহটো আপোনালোকক দেখাম এইজনী ক্ষীণ মানুহ দেখিছে ক্ষীণ মানুহ ভাতো কমকৈ খায় আৰু কামো বেছিকৈ কাম কৰিব পাৰে জানে তো এতিয়া পথাৰ অহা এটা মোৰ অভিজ্ঞতা আজি হৈ গ'ল বোকা খচি মোৰ পোৱালিটোৱে কি কৈছে জানে এইখিনি বোলে পানী খচিব লাগে কিন্তু ইমান পানী খচিব লাগে মই ভবাই নাছিলোঁ তাৰপিছত যাওঁ বাই